2 ঘন্টা হয়ে গেল ওয়ে ভিজা পারা নাই আর মাছে ফিরি নাচায় আর আপি চলি কি ফিরি চাব কাল তাৰ হতৰা পৰি সফৰে ধৰ কুকুৰৰ নিচিনা হৈ গেলো ও কি দামিনী মোটা গায়ের নিচে বেবি আসা হতো হইগিলা আমার তো হাগা লাগছে র চাবিচোন ও লাগিলে এডাল ওদে কই গেল লাগিলা আউরা কি হাগা লাগলে আর কি করবি কি ও কি খাবেন লাও কি খাবেন লাও কথা আগবা বইছো বলে ও কি কথা উঠে গেছে ও কি কথা উঠে গেছে ও কি আয়ো মানে লুকাইছিল মই জাগাত বস্তু লুকাই দিছো নহয় নুকুলে দে মত মই উঠে চাং দিনিত ব কত চাইডা আকৌ কোনা যাবি কিন্তু দাদা যাও মই এগুলা কি হয় পাল্লা মই মৰিছো কিবা টেনচনত নহয় ৰ কি তোক কেইদিনমান বজাত লক্ষ্য কৰি আছো কি মই তোৰ গোটাই চকু মুখ সুমি যায় কিনে দেখোন গোটাই বোকা চাল ভিজাব পাৰা নিচিনা হৈছে কি তোৰ হা কিহত টেনচন নো কি চা টেনচন মই জানো মোৰ জীৱনত কি চলি আছে এ চুৰি যায় গোটাই শেষ হ'ল 2 দিন পিছত গোটাই চুৰিয়ে নহয় চব উঠাই যাব আৰু তোৰ গোটাই হুনু চুনু দেখোন বাহিৰ হৈ আহিছ কিহত টেনচন নো কচোন সখী এ কি কবি সখী লগৰ চলি বিয়া বাৰু গ'লে 3-4টা চলি মালিক হ'ল মইতো মালিক হোৱা দূৰৰে কথা আজিকালি বিয়া পাতিবই পৰা নাই আয় মোকে খায় এনে উঠে যাব ধৰিছি ও চলি কিয়া কাৰণে বিস্কুট লাগে ভকুৱা থাকোঁ যে তোক টেনচন হ'ব নেদো নহয় কি আৰু তোৰ কিহত টেনচন মই থাকোঁতে মই দি আছো নহয় তোক মই মছলা অ কি মছলা আচোন প্ৰথম কোৱা মোক পুৰি খাব লাগিব তুমি আজি মোক যি মছলা দিছা সেই মছলা দি অলপ যাই মই কৰিম সঁচাই না কৰিম না কৰ মছলা তই কি কৰিব পাৰা কচোন মছলা কি কৰ অলপমান বাল্টিংটো আনছা মাছ ধৰি পালো সেইটো কি যে হ'ব তোৰ লগত হ'ব দে কি তোকে পুৰি খাব লাগিব দে কি আৰু নাপালি আৰু কি কৰিবি আৰু কয় মছলা কামত নাহে নহয় এই দেখছে নহয় এতিয়া এক চলি মাৰি এই ফুকুৱাই দিয়া বুদ্ধি গালি ফটোৱাব লাগিব এই হেৰা এ তামোল এখন লৈ আহে আমাৰ দামাটো ক'ত দিছে এই ৰাতিপুৱাৰ পৰা দেখা দেখি নাই হা মই একাই দোকানে চলাব পাৰিম না ঐ আহিলি সেনাপতি আহিলো সেনাপতি যা তোক ৰাতি দি আছো যে সেনাপতি কোৱা মছলা ৰাতি দি আছো তোক আজি হেৰা এই পানী বটল লৈ আহে গৰম পানী বটলটো মই যাওঁ আৰু দামাটোক বুজাবি অলপমান গম পাইছা নাই ৰাতি আহি মছলা দিম ফাট্টা কৰা মছলা কুবা মাটি পিয়া কাটি আহি আৰু মই দোকানত পালো নেকি একালে
ইয়াতে যে পেট ফেলে বাগেট দি আছে ভাত নাখা যা ভাতকেইটা খাই আহ নাই মই ভাত খান নাখাওঁ তোৰ আৰু কি হ'ল ফেম লাগিলে ভাত যে নাখা মই বাচন ধুবা লাগে হয় সোনকালে বইনীয়াৰেও নাই সোনকালে ভাতকেইটা খা গেল বাচন ধুবা আছে বহুত কাম আছে মোৰ ক'ত গৈছি আপি আৰু মামীৰে লৈ গেল কিবা বোলে পূজা আছে সিহঁতৰ ঘৰত যা সোনকালে ভাতকেইটা খাই আহ নাই 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 মই ভাত চাত নাখাওঁ নাখাওঁ মই ভাত ইৰ আৰু কি হ'ল ফেম লাগিলে দে আহ ভাতকেইটা সাজি দে না খাই বাপেৰে কয়ে আনি ভালগানে কয় অকুৱাৰ বুদ্ধিটো কামত দিব বোধহয় নাখাং ভাত মোক ভাত চাত নেদবি মোক এইগিলা কি আৰু ভাত নাখাও আছা সাজি ৰছো খাবি যাও কি হৈছে কওচোন মোক কি লাগে তোক কি লাগে কি লাগে নাজানে তই বুজিয়ে পোৱা নাই ইমান দেৰি কি বুজি পাম বা এতিয়া মই কি লাগে কওচোন মই দিম দে কও কি লাগে কি লাগে মই বয়স কিমান হৈছে 32 বছৰ হ'ল লগৰ চলি দেখা নাই তিনটা এটা চলি বাপেক নিয়া হ'ল তাৰ মানে তই কি ভাবছা ফুলাকে নকও কিয় পেটত কথা কিয় ৰাখি আছা পেটত কথা নাৰাখিবি বিয়া পাতি দি মোক বিয়া বইনীৰ এটা ঘৰত আছে নাজানা তাক বিয়া দিব লাগিব নাজানা নাজানো মই মোক বিয়া পাতি দিবাই লাগব তহঁতে মোক আৰু চিন্তাই নকৰা ওলাব তোৰ কি হৈছে খালি বিয়া পাতে তোক বিয়া পাতি দিম আগতে ঘৰটো বানাও কাম ধান্দাত মাথা মাৰ অলপ এটাই আপা সিও এনেকুৱাকে যেন ধৰে কাম কিয় কাম কৰিব লাগে দেউতা গেলামালৰ দোকানখন নাই আৰু ঘৰ কিয় লাগে দি পাৰ্টিশ্যন কি তহঁতে এটাকে থাকবি আপি মাজত থাকব তিৰি আৰু মই সেটাকে থাকি মোক বিচনাখানে লাগে ওই বিয়া নকৰাতে পাৰ্টিশ্যন দি পেলা এনে ব্যৱহাৰ তিৰি না নাতে ৰ বাপেৰে ফোন কৰো ৰ তাক ফোন কৰা ঘৰ এবাৰ বিয়া নকৰিম হাতে নাখাম মই এইবাৰ ভাত মই আৰু ভাত নাখাম না দাদাল নাখাম বতৰত যাই পৰঠা মাৰিম মইতো কোৱা মাথাটোৱে ঘূৰাৰ নিচিনা কৰিছে ৰ হেল্ল' কি হলে পুতাৰে ভাগ বতৰাই কল্লা কি হল বাকুতৰ কল্লা বিয়া পাতি দিবা লাগে বোলে হিয়া বিয়া পাৰ্টিশ্যন দিবা আহিছি পাৰ্টিশ্যন মৰি যাবা দিয়ে এটা ননসেন্স তো কি কৰবি এতিয়া মোৰ প্ৰেছাৰে উঠাৰ নিচিনা লাগছি ৰ হ'ব তই একো টেনচন ল'ব নালাগে বাজাৰে পেৰে 100 প্ৰেছাৰৰ টেবলেট লৈ দি মোক লাগি দোকান সোনকালে বন্ধ কৰবি দে মই যাম দে সোনকাল দে সোনকালে আহিবি দে কি কৰা কৰ আৰু ইয়াক নৰো আৰু মই